Dear friends, অহা 30 আগষ্টত আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষালৈ লক্ষ্য ৰাখি কিছুমান প্ৰিভিয়াছ ইয়াৰ আৰু আগন্তুক পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য জিকে প্ৰশ্নোত্তৰ এইখন ভিডিঅ'ত আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। Question 1. What is ichthyology? Ichthyology কি? Option A. Scientific study of fish. মাছৰ বৈজ্ঞানিক অধ্যয়ন। Option B. Study of human. মানুহৰ বিষয় অধ্যয়ন। Study of metals. ধাতুসমূহৰ বিষয়ে অধ্যয়ন। আৰু অপশ্যন ডি ষ্টাডি অফ পলিটিক্স, ৰাজনীতিৰ বিষয়ে অধ্যয়ন। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ সাইণ্টিফিক ষ্টাডি অফ ফিছ। ইকথিঅলজি হ'ল জুলজিৰ এটা বিভাগ য'ত মাছ সম্পৰ্কে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা হয়। Question 2. What is the capital of Tripura? ত্ৰিপুৰাৰ ৰাজধানী কি? অপশ্যন এ দিছপুৰ, অপশ্যন বি আগৰতলা, অপশ্যন সি কোহিমা আৰু অপশ্যন ডি শ্বিলং। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা। Question 3. What is the biggest state of India? ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? অপশ্যন এ ৰাজস্থান, বি কেৰেলা, সি উত্তৰ প্ৰদেশ, ডি মহাৰাষ্ট্ৰ। কাৰেক্ট এনসারটো হল অপশন নম্বর এ রাজস্থান। রাজস্থান is the biggest state of India. Question 4. How many postal pin codes zones are in India? ভাৰতবৰ্ষত কিমানটা পোস্টেল পিন কোড জোনস আছে? এ 100, B 9, C 90 আৰু D 99। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 9। ভাৰতবৰ্ষত 9টা পোষ্টেল পিনক'ড জোনছ আছে। Question 5. What is the headquarters of Assam Police? আসাম পুলিচৰ হেডকোৱাৰ্টাৰ ক'ত? এ উলুবাৰী, বি পল্টন বজাৰ, চি গড়চুক আৰু ডি জালুকবাৰী। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ উলুবাৰী। আসাম পুলিচৰ হেডকোৱাৰ্টাৰ হ'ল উলুবাৰী। Question 6. Where the Rihand Dam is located? Rihand Dam ক'ত অৱস্থিত? অপশ্যন এ অন্ধ্ৰ প্ৰদেশ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন সি মুম্বাই আৰু অপশ্যন ডি কৰ্ণাটকা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ৰিহান্দ ডেম উত্তৰ প্ৰদেশত অৱস্থিত, ইউপিত। Question 7. Palghat joins which of the following two states?
তলৰ কোন দুখন ৰাজ্যক পালঘাটে সংযোগ কৰিছে? অপশ্যন এ কৰ্ণাটকা এণ্ড কেৰেলা, অপশ্যন বি কেৰেলা এণ্ড তামিলনাডু, অপশ্যন সি অন্ধ্ৰ প্ৰদেশ এণ্ড উত্তৰ প্ৰদেশ, অপশ্যন ডি ৰাজস্থান এণ্ড মহাৰাষ্ট্ৰ। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি কেৰেলা এণ্ড তামিলনাডু। পালঘাটে কেৰেলা আৰু তামিলনাডু এই দুখন ৰাজ্যক জইন কৰিছে। কুৱেশ্যন 8, where is the বান্ধৱগড় নেশ্যনেল পাৰ্ক is located? বান্ধৱগড় নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি আসাম, অপশ্যন সি মেঘালয়া আৰু অপশ্যন ডি মধ্যপ্ৰদেশ। কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি মধ্যপ্ৰদেশ। বান্ধৱগড় নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত অৱস্থিত। Question 9, what is the longest river in India? ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি যমুনা, অপশ্যন সি গংগা এণ্ড অপশ্যন ডি গোদাবৰী। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি গংগা। গংগা নদী হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী। আজিৰ অন্তিম প্ৰশ্নটো হ'ল কুৱেশ্যন 10, which place has the lowest rainfall in India? ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম বৰষুণ হোৱা ঠাই কোনখন? অপশ্যন এ মৌচিনৰাম, অপশ্যন বি চেৰাপুঞ্জী, অপশ্যন সি জয়সালমেৰ এণ্ড অপশ্যন ডি লাডাখ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ সি জয়সালমেৰ। জয়সালমেৰ ঠাইখন ৰাজস্থানত অৱস্থিত আৰু এই জয়সালমেৰত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম বৰষুণ হয়।